বাৰিষা ফুল আৰু আলুৰ লগত এতিয়া মই বনাই খাম। দুপৰীয়া সাজ মই এয়া দি বনাই খাম, আলু আৰু বাৰিষা ফুল তাকে বনাম। এতিয়া মই ৰেডি কৰি আছোঁ, বনাম আৰু। ইফালে তেলো নাই, এইখিনিয়ে তেল। কেৰাহী গৰম দিছোঁ, তেলখিনি দিম, এতিয়া ভাজি বনাম। মই আলু পিঠা দি দিলোঁ, এতিয়া ভাজি আছোঁ, ভাজি যাম, পিছত দেখাই আছোঁ আপোনালোকক। মই সৰু ৰেচিপি এটা বনাই দিম বুলি বনাই দেখুৱাম, তাকে দেখুৱালোঁ। আলু বাৰিষা ফুল সেনেকৈ ভাজি বনাইছোঁ। ৰেচিপি কি সেয়া তাকে দেখালোঁ। ৰাতিৰ ভাত আছে, সেয়া দি খাম আৰু সেয়া দি পিঠা ফুলখিনি খাম। এতিয়া সামৰণি মাৰোঁ, ইয়াতে সামৰণি মাৰোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো তেতিয়াহে গম পাম, হয়নে নহয়? ইমানটো ভালকৈ বনাব নাজানো, তথাপিও আছোঁ ঘৰত যি কৰোঁ তাকে মানে অলপ দেখাব চেষ্টা কৰোঁ। ভাল লাগিব, তেতিয়াহে গম পাম ভিডিঅ'টো কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। আপোনালোকে চালেহে গম পাম, হয়নে নহয়?